Hey guys, স্বাগতম টু ডিব্লগছ 14 আৰু এটা নতুন ব্লগৰ সৈতে আপোনালোকৰ মাজত তো 2-3 দিন গেপ হৈ গ'ল কাৰণ ভিডিঅ' দিয়া নাই তো আৰু ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ নহয় ভিডিঅ'টো আৰম্ভ হ'ব মডুলা কিটচেনৰ পৰা তো ব্লগ চাওক তো বাবা বিশ্বকৰ্মাক চিন্তি ফেলে আহি গ'লো এইটো নতুন সাইডত গ'লে মিস্ত্ৰী কামে কৰি আছে এইটো মাইকা পেষ্টিং কৰিব এতিয়া মাইকা পেষ্টিং কৰি আছে তো বলক কি কৰি আছে চাং এইখিনি ফ্ৰেমিং হৈ গৈছে কিন্তু এই কিটচেনটো বনাওঁতে বিৰাট কষ্ট হৈছে এই ফ্ৰেমটো বনাওঁতে বিৰাট কষ্ট হয় পিলাৰকেইটা মাজত দেখা পাইছি কিমান ডাঙৰ তো বলকচোন চাওঁ তো এটা পাকঘৰৰ মাইকা পেষ্টিঙৰ কাম চলি আছে বৰ্তমান আপোনালোকক প্ৰথমৰ পৰাই নেদেখাওঁ সদায় এটা ভিডিঅ'তে আৰু কি দেখি থাকিম আৰু তো অলপ চলপ কিবাকিবিকে দেখালোঁ আৰু তো যিহেতু এটা ছাইড কমপ্লিট কৰিছোঁ সেইকাৰণে মই এটা ভিডিঅ' দিওঁ সেই আৰু তই বাৰ মধ্যে কি চাই আছা হা কিটচেন সৰু কিটচেনে আছিল কিন্তু কিটচেনটো ইমানে তাৰমানে ডেঞ্জাৰাছ কিটচেন আছিল এইবিলাক পিলাৰ দিছিল তো এফালে নাজনে সেইকাৰণে পিলাৰ দিছিল তো মডুলাৰ ক'লে পিলাৰ বা ওপৰৰ হেৰিখন দিব নালাগে শ্লেবখন কিন্তু পিলাৰ দিয়াৰ কাৰণে এৰে বডিটো বনাওঁতে বহুত দিন লাগি গৈছে তাৰে ভিতৰত যিটো বডি বক্স বনাই সোমাই দিয়াতে ফিটিং কৰাতে বহুত টাইম লাগিছে আৰু ইয়াতে এই মিস্ত্ৰী দাদাহঁতে ভাত বনাইছে মালিকে ভাত নবনাৰ আগতে তো ফাইনেলি ৰেডি তো এতে কি দিলোঁ মই চাওঁ এতিয়া দিলোঁ ধুনীয়া এটা ডিছৰ এইটো হ'ল এইটো ডিছৰে দিয়ক ডাবল ডিছৰ দিছোঁ এইটো কাটলাৰী আৰু এইটো প্লেন তো ডাষ্টবিন ইফালে চেল্ফ আছে ইফালে দুটা চেল্ফ আছে আৰু ওপৰত এইবিলাক আৰু চিমনি ফিল্টাৰ লাগি আছে ভাল লাগিছে না ফিল্টাৰটো কালাৰটো ধুনীয়া লাগিছে মোৰ ভাল লাগিছে আৰু আপোনালোকৰ বা কেনেকুৱা লাগিছে নাজানো চিমনিটো ব্লেক কালাৰৰ আৰু এইটো এক্সট্ৰাকৈ ইয়াতে বনাই দিবা দিছিল কিন্তু পিছত বোলে ভাল নালাগিব সেইকাৰণে এনেকৈ থৈ দিছে আৰু পাইপ চাইপ ঢাকি দিছে চিমনিৰ তো এইটো এটা সৰু মডুলাৰ কিটচেন আপোনাৰ একদম ল' বাজেটৰ কিটচেন আৰু দেখাটো গম নাপায় এইটো একদম ল' বাজেটৰ ৰান পাই নে আপোনালোকে চাওকচোন আৰু তলৰ মাইকাৰ কালাৰটো কেনেকুৱা লাগিছে আপুনি অলপ জনাবচোন কমেণ্টত কাৰণ চিলিণ্ডাৰটো কিন্তু ভিতৰত সোমাই থাকিব ল' প্ৰাইজৰ ৰান পাই নে আপোনালোকে এই পাকঘৰটো যদি প্ৰথমতে নবনাৰ আগতে মোৰ ফটো আছে নাই চাওঁ মই ফটো যদি নবনাৰ আগতে যদি ভালকৈ চালাক হয় পাকঘৰটো এইটো পাকঘৰত মডুলাৰ কিটচেন নহয়ে তো বাইদেউৰো ইচ্ছা আছিল এটা মডুলাৰ কিটচেন বনাওঁ তো বাইদেউ যিহেতু ইচ্ছা আছিল আৰু সেইকাৰণে বনালোঁ আৰু কষ্ট কৰি হ'লেও তো এইটোৱে ঘৰত কালাৰ চালাৰ কৰি আছে কাৰণ ঘৰ কমপ্লিট হোৱা নাই তো তথাপিও মডুলাৰটো কমপ্লিট কৰিব খুজিছে আৰু 2 নম্বৰ কথা আপোনাৰ মডুলাৰৰ চববিলাক এছভেন মাৰি দিয়া গৈছে ধুনীয়াকৈ কৰি দিয়া গৈছে আৰু অটো কব্জাটো বৰ ধুনীয়া এইবাৰ এইটো নতুনকৈ আনিছোঁ মই এইটো অটো কব্জা বহুত ডাঙৰো আৰু বিৰাট ভাল গডৰেজতকৈ ভাল বুলি ক'ম মই মানে মডুলাৰ কিটচেন বনালে এইটোৰ লগত সমান হৈ নাথাকে আমি বনোৱাৰ পিছত কিন্তু সমান হৈ থাকে বেছিভাগ তেতিয়া ভাল লাগে মল্ডিঙৰ লগত মডুলাৰটো যেতিয়া সমান হৈ থাকিব ধুনীয়া লাগে আৰু তলত দেখিছে তলতো এটা বৰ্ডাৰ লাগি গৈছে তো কালাৰটো কেনে লাগিছে জনাবচোন ওপৰততো পিংকে আছে কেনেকুৱা লাগিছে কালাৰটো তো এইটোৱে কিটচেন ফিনিচিং হ'ল বেছি দিন লগা নাই 8 দিনত কমপ্লিট হৈ গৈছে এই কিটচেনটো 8 দিন মানে 3 দিনত শুকাতে গৈছে আৰু বাকী আগতে 1 দিন গৈছিল বাৰু 9 দিনত কমপ্লিট হৈ গৈছে এই কিটচেনটো আৰু আপোনালোকে বনালে মোক জনাব কম খৰচত মই ভালকৈ বনাই দিম লাই চাই বেয়া নেদাওঁ কেতিয়াও নভাবিব বেয়া দিম বুলি আৰু আমাৰ বহুত ইচ্ছা মোক কৈ দিলেই হ'ল বোলে মই মাল মেটেৰিয়েল দি দিম মই মিস্ত্ৰী লাগে মই মিস্ত্ৰীও দি দিম মিস্ত্ৰীটোত আপোনালোক পইচা দি দিলে হ'ল মই এটা কৰিব নালাগে বুজি পাইছে এটা কৰিব নালাগে
এইটোৱে আছিল সৰু এটা কিটচেন আপোনালোকে জনাব কেনেকুৱা পাইছে আৰু কাৰোবাক যদি লাগে দৰকাৰ বুলি ভাবে ফোন কৰিব ডেছক্ৰিপশ্যনত ফোন নম্বৰ বা মেছেজ কৰিলেও হ'ব মই ৰিপ্লাই কৰিম আৰু ফিল্টাৰটো কেনে লাগছে কোম্পানীৰ লগত কথা নাই ফিল্টাৰৰ বস্তুবিলাক ভিতৰৰ মালবিলাক ভাল হ'ব লাগে আৰু পিউৰিফিকেশ্যন ষ্টেজ মোটামুটি 6-7টা লাগে ঠিকে থাকে আৰু কিছুমান জেগাত আৰু নলগালি হৈ যায় ইউভি লগালি হৈ যায় তো কোনোবাই বনালি জনাব আৰু কাৰোবাৰ যদি কিটচেন মডুলাৰ কিটচেন দৰকাৰ বুলি ভাবে জনালি হ'ল মোক এইটো এটা সৰু ভিডিঅ' আছিল সৰু কিটচেন আছিল আপোনালোকক দেখালোঁ সৰু সুৰাকৈ হ'লেও তো 5 মিনিটৰ বা 6 মিনিটৰ ভিডিঅ' তো যদি ভিডিঅ'টো চাই ভাল হৈছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব কাৰোবাক যদি মডুলাৰ কিটচেন লাগে ফোন কৰিব তো আজিলৈ ভাবে নেক্সট এটা ভিডিঅ' লগ পাম বাই